পুনৰ অন্য এটা ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ তুৰৈ আৰু মাছৰ তৰকাৰী। এতিয়া মই তুৰৈটো এইটো লৈছোঁ, এইটো এতিয়া মই কাটি লওঁ। তাৰপিছত কি ল'ম আপোনালোকক দেখাই আছোঁ। এতিয়া মই তুৰৈটো বাকলি গুচাই ধুই সৰু সৰুকৈ কাটি ল'লোঁ। এয়া আলু লৈছোঁ, এইখিনি পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত তাৰ কাৰণে মাছ 3 পিচ লৈছোঁ। তাৰপিছত বিলাহী এটা মিহি মিহিকৈ কাটি লৈছোঁ আৰু জলকীয়া 3টা লৈছোঁ। এতিয়া কেৰাহী এখন পাতি গৰম হ'বলৈ দিলোঁ। এতিয়া কেৰাহী গৰম হোৱাত তেল দিছোঁ। তেল গৰম হোৱাত মাছ পিচ দি দিছোঁ। এতিয়া মই মাছ পিচ পিচকৈ লেটিয়াই দিছোঁ। এতিয়া মোৰ মাছ ভজা হৈ গ'ল। এতিয়া মই নমাই লৈছোঁ। এতিয়া কেইটামান জিৰা দি দিছোঁ। জিৰাখিনি ফুটি উঠিছে। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান মই ভাজি ল'ম এনেকুৱা হোৱালৈকে। এতিয়া মই আদা নহৰু বটা দি দিছোঁ। এয়া অকণমান সময় ভাজি ল'ম 1 মিনিটমান। এয়া ভজা হৈ গৈছে। এতিয়া মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি মই এনেকৈ সিজালৈকে ভাজি ল'ম। মই জোখ অনুযায়ী হালধি দিছোঁ। হালধি দি মই লৰাই দিছোঁ, ভালকৈ মিলাই লৈছোঁ। এতিয়া মই জিৰা আধা চামুচ দি দিছোঁ। এতিয়া ধনিয়া আধা চামুচ। এইফালে ৰেড চিলি পাউডাৰ অকণমান দিছোঁ। এতিয়া দি মই ভালকৈ আকৌ লৰাই লওঁ। লৰাই মিক্স কৰি লৈছোঁ। অকণমান পানী দি বিলাহীখিনি জ্বলি যোৱালৈকে ভাজি লওঁ। এইখিনি মই ভালকৈ বিলাহীখিনি জ্বলালৈকে ভাজি লৈছোঁ। ভালদৰে সিজি জ্বলি গৈছে। এতিয়া মই আলুখিনি দি দিছোঁ। এইখিনি দি ভালকৈ লৰাই দিছোঁ। 1 মিনিটমান মই এনেকৈ সিজিবলৈ দিম। যিহেতু আলুখিনি টান, সেইকাৰণে আলু সিজোতে অকণ সময় লাগিব। তুৰৈ যিহেতু কোমল, পটককৈ সিজি যাব। এতিয়া মই তুৰৈখিনি দি দিছোঁ। তুৰৈখিনি দি মই ভালদৰে লৰাই গোটেইখিনি মিক্স কৰি দিওঁ। এতিয়া মই এনেকুৱাতে জোখ অনুযায়ী নিমখ দি দিছোঁ। নিমখ দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে লৰাই মই 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম। 5 মিনিটৰ পিছত মই ঢাকোন খুলি আকৌ এবাৰ লৰাই দিছোঁ। তুৰৈৰ পৰা পানী ওলাইছে। আলু সিজিছে আৰু অকণমান সময় লাগিব। মই আকৌ পুনৰ ঢাকি দিছোঁ। এতিয়া আকৌ এবাৰ মই লৰাই চাইছোঁ।
এতিয়া মই জলকীয়া কেইটা দি দিছোঁ, দি আকৌ লৰাই দিছোঁ। এতিয়া মই এয়া গৰম পানী দি দিছোঁ। মই ইমানটো জোখত দিছোঁ, আপোনালোকে যিমান পৰিমাণত দিব খোজে গ্ৰেভিটো অনুসাৰে দিব। মই এইখিনি এতিয়া উতলিবলৈ দিম। এয়া উতলি আহিছে, এতিয়া মই এনেকুৱাতে মাছখিনি দি দিম। এয়া মই মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ দি আকৌ মই উতলিবলৈ দিছোঁ। ভালকৈ উতলে। এতিয়া মই জালুক এয়া আধা চামুচ দি দিছোঁ। দি পেলাই আকৌ মই ভালদৰে লৰাই দিছোঁ। এতিয়া মই আকৌ 5 মিনিটমান উতলিবলৈ দিম। এয়া মোৰ তুৰৈ আৰু মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম। এয়া মোৰ হৈ গ'ল মাছৰ তৰকাৰী, এটা বাতিলৈ উলিয়াই ল'লোঁ। এনেকৈ খাইছেনে নাই খোৱা যদি খাই চাব, তুৰৈ আৰু মাছ খুবেই ভাল লাগে খাই। আৰু ৰেচিপিটো চাই কেনে পালে জনাব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।